আপোনালোকে মোতকে খুব ভালকৈ জানে যে শপত গ্ৰহণ কৰাৰ আগতে চৰকাৰ ভাঙিব বিচাৰিছিলে শপত গ্ৰহণে কৰিব দিয়া নাছিলে শপত গ্ৰহণ কৰাৰ আগতে চৰকাৰ ভাঙাব বিচাৰিছিলে যেতিয়া ফ্লোৰত মানে আমাৰ টেষ্ট হৈছিলে যে আমি ফ্লোৰ টেষ্ট যেতিয়া হৈছিলে তেতিয়া আপোনালোকে দেখিছে যে আমাক শপত গ্ৰহণ কৰিবলৈ যাব দিয়া নাছিলে মানে কাৰাকাৰি কৰিছিলে তাৰ মানে কি কয় আপোনাৰ এই মাইক্ৰফোনবিলাক মানে কাৰি দুলে দিয়া হৈছিলে বিপিএফৰ তৰফৰ পৰা তাৰ পিছতো চৰকাৰ হ'ল আৰু চৰকাৰ হোৱাৰ পিছত এই 1.5 বছৰ হ'বলৈ গৈ আছে প্ৰত্যেক দিনতে চৰকাৰে ভাঙি থাকে লিডাৰে খলনি হৈ থাকে আৰু আজি সবচে ডাঙৰ কথাটো হৈছে তেখেতসকলৰ যোনজন নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই যে ফ্লোৰ টেষ্টৰ দিনা আহিলে ইয়াৰ পিছত আজিলৈকে এছেম্বলিত কাউন্সিলত অহা নাই সো ইয়াৰ পৰা কি বুজা যায় চৰকাৰ হলেহে তেখেতসকলে ৰাজনীতি কৰিব পাৰে নেতৃত্বত থাকিলে নহলে নেতৃত্বত নাথাকিলে ৰাজনীতি কৰিব নোৱাৰে আৰু ৰাইজৰ প্ৰতি কোনো দায়বদ্ধতা নাই আজি অসমৰ ৰাজনীতি আপোনালোকে চাওক বহুত সময়ত বহুত দলৰ নেতাবিলাকে যোনে মুখ্যমন্ত্ৰী হৈ আহিছে হিও বিৰোধী দলৰ মানে নেতা হিচাপে দায়িত্ব বহন কৰিছে আজি কাউন্সিলত যেটো দেখিছে যোৱা 17 বছৰে ইমানখিনি ভায়োলেন্স হৈ গল হত্যা হিংসা ডেমক্ৰেটিক কোনো পৰিৱেশে নাই মানুহবিলাকে মূৰ দাঙি কথা ক'ব নোৱাৰে ইভেন সাংবাদিকক হত্যা কৰা হৈছে এই সময়ত গুলি মাৰা হৈছে সো তেনেকা পৰিৱেশৰ লগত যুজি আজি পৰিৱেশ খলনি হৈছে এইখিনি সময়ত বডলেণ্ডক পুনৰ কোনোবা দাদাগিৰি কোনোবা তেনেকুৱা অগণতান্ত্ৰিক পৰিৱেশ এটা সৃষ্টি কৰাটো আমি কোনো পক্ষপাতি নহয় আৰু যি প্ৰক্ৰিয়া তেখেতসকলে আৰম্ভ কৰিছে বা যিটো কথা কৈ আছে এইটো হাৱাত কৈ আছে এইটো কোনোদিন সফল নহয় আৰু এই কথাৰ কোনো বাস্তৱতা নাই মুখ্যমন্ত্ৰীৰ ওপৰত বোলে বিশ্বাস আছে মুখ্যমন্ত্ৰী কেউ সংকেতলৈ বাছাই আছে মুখ্যমন্ত্ৰীৰ ওপৰত সকলোৰে বিশ্বাস আছে আমাৰো আছে অসমৰ 3 কোটি 30 লাখ মানুহৰ বিশ্বাস আছে এতিয়া লাহে লাহে মুখ্যমন্ত্ৰীৰ ওপৰত ভাৰতবৰ্ষৰ মানে বিভিন্ন জনগণৰ আজি বিশ্বাস কৰা হৈছে গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত কাৰ বিশ্বাস নাই মুখ্যমন্ত্ৰীৰ ওপৰত মানে বিপিএফে বিশ্বাস কৰে বুলি ক্লেম কৰিলে হ'ব নেকি মুখ্যমন্ত্ৰীৰ ওপৰত অসমৰ 3 কোটি মানুহে বিশ্বাস কৰে কিন্তু আপোনালোকৰ একাংশ ইএমএ আমাৰ কোনো ইএমএ যোগাযোগ কৰা নাই তেখেতসকলে মানে সদায় মানে এটা লিষ্টটো লৈ পেলাই মানুহৰ ঘৰে ঘৰে যায় আমাৰ 12 জন হল 13টাত আপুনি সাইন কৰক বুলি কয় মানে কিন্তু 12 জন কোন হলিটো কাগজ নেদেখায় ইয়াৰ ঘৰত যায় তাৰ ঘৰত যায় সবকো মানে এটা কাগজ লৈ যায় আৰু কয় যে পইচা দিম অলপ মানে কিবা এটা এমাউন্ট দিম এনেকৈ কৈ আছে তেখেতসকলৰ মানুহবিলাক যাই পেলাই আৰু 12 জন হল বুলি কৈছে ইউপিপিএলৰ 12 জন হলিটো